Hello friends, welcome back to my channel. মই আজি আপোনালোকৰ ওচৰত বেহাৰ জলকীয়াৰ আচাৰটো কেনেকৈ বনাই দেখাব ওলাইছোঁ। সৰিয়হৰ আচাৰ বনাবৰ কাৰণে কি লাগে মই দেখাই দিছোঁ। ইফালে মই সৰিয়হ আৰু নহৰু লৈছোঁ, এফালে মই জলকীয়া ৰাখিছোঁ আৰু এফালে মই পাঁচফোৰণ ৰাখি থৈ দিছোঁ। এয়া পাঁচফোৰণ হৈ এফালে ৰাখি থৈ দিছোঁ। কেনেকৈ বনাই মই দেখাইছোঁ। এইফালে মই সৰিয়হটো মিক্সিত অকণমান গুড়ি কৰি ল'ম, বেছি নহয় অকণমান ল'ম। বেহাৰখিনি এইফালে মই অকণমান গ্ৰাইণ্ড কৰি ল'ম। গোটেই প্লেটত এনেদৰে ওলাই ল'লোঁ। এতিয়া ইয়াত কি দিম মই, ইয়াত গোটা নহৰু কেইটা যি থৈ দিছিলোঁ ইয়াৰ ওপৰত দি দিছোঁ। জলকীয়া দিম মই এতিয়া এনেদৰে সৰু সৰুকৈ জলকীয়া, যিমান খায় আপোনালোকে সিমানে জলকীয়া দিব পাৰে। জলকীয়া বেছি দিলে মানে আচাৰটো খাই কিনে খুব মজা লাগে। আৰু যদি কোনোবাই ভোট জলকীয়া ভাল পায় সেইটোও দিব পাৰে। জলকীয়া দি দিলোঁ, তাৰ ওপৰত মই অকণমান নিমখ দি দিছোঁ। জিৰা অকণমান দি দিছোঁ, হালধি অকণমান দি দিছোঁ। এতিয়া মই গোটেইখিনি এইফালে মই কেৰাহী বহাই দিছোঁ, অকণমান জলকীয়া গুড়ি দি দিছোঁ। এইফালে মই কেৰাহীটো বহাই দিছোঁ। ইয়াত মই তেল দিম, এইটো সৰিয়হৰ তেল হয়। ইয়াত মই তেল দি দিছোঁ। এয়া তেল দি দিছোঁ মই। তেলটো অকণমান গৰম হ'লে ইয়াত মই পাঁচফোৰণ দি আচাৰটো ইয়াত মই পেলাই দিম। গৰম হৈ গ'ল, ইয়াত মই পাঁচফোৰণটো দি দিছোঁ। দি মই সৰিয়হখিনি ইয়াতে দি দিছোঁ। দি অকণমান মই এনেদৰে লাৰিম। অকণমান সময় মই লাৰি যেতিয়া ঠাণ্ডা হ'ব তেতিয়া বটলত সোমাই থৈ দিব পাৰিব। মই গেছৰ ফ্লেমটো অফ কৰি দিছোঁ। ইয়াত মই অকণমান নেমু টেঙা দি দিছোঁ। নেমু টেঙা দি আকৌ অকণমান লাৰি এতিয়া মই ধুনীয়াকৈ বটলত সোমাই থৈ দিম। মাজে মাজে ৰ'দত দি থাকিব লাগিব, তেতিয়াহে মানে আচাৰটো বেছি ধুনীয়া হ'ব। এয়া মোৰ আচাৰ ৰেডি হৈ গ'ল। এতিয়া মই গোটেইখিনি ওলাই ল'ম। এয়া বেহাৰৰ আচাৰ ৰেডি হৈ গ'ল। আপোনালোকে ঘৰত ট্ৰাই কৰিব আৰু মোক ছাবস্ক্ৰাইবটো কৰি দিব।